Hi everyone, I wanted to এটা নতুন এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আপোনালোকক বেলেগ বস্তু দেখাম। মোৰ ষ্টুডিঅ'ত মানে কেনেকুৱা কি মেচিন আছে, মোৰ বৰ্তমানলৈকে মই কি মেচিন কিনিলোঁ, ষ্টাৰ্টিং কি মেচিনেৰে কৰিছোঁ, আজি সকলোবোৰ দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক। ষ্টুডিঅ'ৰ ভ্লগ আনি মানে বুলি ভুল নাভাবোঁ, কিন্তু মোৰ তাতে কি হয় মানে কেমেৰা কৰা মানুহ নাই, চ' মই অকলে থাকোঁ ষ্টুডিঅ'ত। মই টেটু কৰা টাইমত মানে কি হয় ভ্লগিং কৰিব অসুবিধা হয়, চ' দেখাব নোৱাৰোঁ। মই শ্বৰ্ট ভিডিঅ' দি আছোঁ, যিমানখিনি মই পাৰোঁ মই দি আছোঁ শ্বৰ্ট ভিডিঅ'। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, মাজে মাজে এনেকুৱা ভিডিঅ' আনি থাকিম। আৰু যদি পাৰোঁ মই ভ্লগিঙৰ কাৰণে চেষ্টা কৰিম, টেটুবিলাক দেখাব চেষ্টা কৰিম বা ক্লাইণ্টৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ এইটো ষ্টুডিঅ'টো আপোনালোকেতো জানেই, দেখিছে বহুতে, যিবিলাকে দেখি আছে, যিবিলাকে নতুনকৈ চাই আছে এইবিলাকক কৈছোঁ। এইটো ষ্টুডিঅ'টো মোৰ, এইবিলাক চব মই নিজ হাতেদি কৰিছোঁ। এইবিলাক যিমান দেখিছে এইবিলাকো বনাইছোঁ নিজে মই। আৰু এইটো বস্তু মই পূৰা নিজে বনাইছোঁ একদম হাতেদি, একদম ধুনীয়াকৈ। আৰু এইটো বস্তুৰ এটা মানে এটা ৰহস্য এটা আছে, মই কৈ আছোঁ ৰ'ব, অলপ পিছত দেখাই আছোঁ ভালকৈ মই। তাৰপিছত ইফালে এইবিলাক আৰ্ট মই কৰিছোঁ, এইবিলাক মই কৰিছোঁ, এইবিলাক মই কৰিছোঁ, এইবিলাক ডিজাইনবিলাক ময়ে বনাইছোঁ দিয়কচোন। আৰু এইপিনে মোৰ কাম কৰা ৰুমটো এইটো, এইবিলাক ডিজাইনো চব ময়ে কৰিছোঁ হাতেদি। তো এইবিলাক চাওক, মই কৰা টেটুবিলাক একবাৰ চাই লওক, এইবিলাক চব মই কৰিছোঁ। আৰু এইফালে আছে মোৰ ৰিংবিলাক। মই আজি এইটো OnePlus মোবাইলটোদি প্ৰথম ভিডিঅ' কৰিছোঁ, মানে ডুৱেল ভিউটো অন কৰি দিছোঁ মই। চ' এনেকৈ মানে দেখাব ভাল হয়, মই নিজেও উঠি আছোঁ আৰু ধৰক বেকগ্ৰাউণ্ডটো মানে দেখাই আছোঁ কি আছে মোৰ, কি নাই। তো মই আৰম্ভ কৰোঁ মোৰ মেচিনবিলাক। এইটো আছে এটা, এইটো ৱকৰ ৰটৰী মেচিন। তাৰপিছত এইফালে আছে এইটো এটা, এইটো এটা আছে ৰটৰী মেচিন হামিং বাৰ্ডৰ এইটো। তাৰপিছত এইফালে এইবিলাক এতিয়াতো বনাৰ পিছত চাফা কৰা নাই বাৰু, থৈ দিছোঁ এনেকৈ। এইটো পাৱাৰ চাপ্লাই। তাৰপিছত এইটো আছে মোৰ পেন মেচিন, এইটো GTৰ হয় এইটো পেন মেচিনটো। তাৰপিছত আৰু দেখাই আছোঁ এইটো মেচিনটো দেখাইছোঁ যে, এইটো মোৰ জীৱনৰ প্ৰথম মেচিন। এইটো প্ৰথম মেচিনটো কইল মেচিন হয়, এইটো বহুত বঢ়িয়া মেচিন হয়, কিন্তু এতিয়া বাৰু এইটো ইউজ নকৰোঁ এতিয়া। মানে এতিয়া যিহেতু মই এইবিলাক দামী মেচিন কিনিলোৱে, চ' এইটো থৈ দিছোঁ। এইটো কেতিয়াবা ধৰি লওক ষ্টুডেণ্ট আহিলে এইটোতে প্ৰেক্টিছ কৰিব দিব লাগিব, আৰু এটা মই কিনাতকৈ এইটোতে প্ৰেক্টিছ কৰিব দিলে বেছি ভাল হ'ব। চ' এইটো মই থৈ দিছোঁ। আৰু এইডাল হৈছে মোৰ মূৰত লোৱা লাইট, যিবিলাকে মোৰ তাত টেটু বনাইছে দেখিছে, এইডাল সেই মূৰত লোৱা লাইট এইডাল। তাৰপিছত আৰু এটা মেচিন আছে ৰ'ব, ক'ত বা গ'ল মেচিনটো, মই দেখাই আছোঁ ৰ'ব, বিচাৰিলে মই দেখাই আছোঁ মেচিনটো। তো ইয়াতে আছে সেই মেচিনটো, পূৰা খাজানা টাইপত থোৱা আছে এইটো মেচিন। বেয়া ঠগাইছে মোক এইটো মেচিনত। এইটো মেচিন তাৰমানে নতুন ছাপ্লাই এটাৰ পৰা কিনিলোঁ, মোৰো কোনো আইডিয়া নাই। সিহঁতে কৈছে যে বস্তুটো ভাল, চ' মই ভাবিলোঁ যে নতুন ছাপ্লাই, চ' কিনিলোঁ। তো এইটো একদম ফাল্টু মেচিন দিছে, মই ইউজে নকৰোঁ এইটো। দুদিন না কি ইউজ কৰিছোঁ, একদম ঘাটিয়া, মই থৈয়ে দিছোঁ। কাৰণ কাম কৰি শান্তি নাপালে না, মেচিনটো ইউজ কৰিতো লাভ নাই ধৰক, মই থৈয়ে দিছোঁ সেইকাৰণে। এইটো এনেকৈ থৈ দিছোঁ, থাক, এইটো চিন এটা হৈ থাকক এইটো। আৰু মানে কেছটো কি আপোনালোকৰ, কিছুমানে ফ্লিপকাৰ্টৰ পৰা মেচিন কিনি পেলাই টেটু কৰি থাকে। চ' এনেকুৱা নকৰিব, সেইবিলাক মানে কি হয় চাইনিজ মেচিন হয় এইবিলাক চব। সেইবিলাকে আপুনি এটা টাইমকলৈকেহে আপুনি ইউজ কৰিব পাৰিব, পাছত মানে একদম বেয়া হৈ যাব। আৰু বেয়া হোৱাৰ পিছত কি ভয়ংকৰ পৰিণতি হয় আপোনালোকে পাছত গমেই হ'ব, যদি টেটু কৰে এইবিলাক চাই। আৰু তাৰ পৰা কিছুমান নিডেলছবিলাক কি হয়, এটা টাইমলৈকে আগখিনি মানে জুমটো থাকে, পিছত কিছু টাইম গ'লে এইবিলাকৰ জুমটো কি হয় নোহোৱা হৈ যায়, স্কিন ফালিব আৰম্ভ কৰে। সেইবিলাকৰ দ্বাৰা কি হয়, কিছুমান টেটু যি ফুলি থাকে পূৰা একদম এনেকুৱা টাইপৰ হয়। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাই আছোঁ, বেক কেমেৰাটো দেখা কথা যে কৈছিলোঁ, এইটো বস্তু কেনেকুৱা হৈছে চাওকচোন।
এইটো চাওক, এইটো মই কৰিছিলোঁ তাৰমানে এইবিলাক যে দেখি আছে, এইবিলাক কৰোঁতে মানে এই বস্তুটো দি কিনে মই স্প্ৰে ৰং মাৰি কৰিছিলোঁ। তাৰপিছত এইটো ক্ষয় যায় এনেকুৱা হৈ গৈছে। মই বোলো এইটো এটা ডিজাইনে হ'ল, চ' এইটো এনেকৈ ইয়াত থৈ দিছোঁ বিৰাট বঢ়িয়াকৈ, এনেকৈ থৈ দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'বচোন। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। নেক্সট আৰু আপোনালোকক এটা বেলেগ বস্তু দেখাম ভিডিঅ'ত। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, মোৰ যিমান পাৰোঁ মই ব্লগিং কৰিব চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু টেটুৰ শ্বৰ্ট ভিডিঅ'বিলাক কেনেকুৱা লাগে মোক কমেণ্ট বক্সত ক'বচোন। যদি ভাল লাগে আহিব মোৰ ষ্টুডিঅ'ত। ইয়াত নাম মোৰ ষ্টুডিঅ'ৰ নাম, ফোন নম্বৰ দি দিম আৰু ডেছক্ৰিপশ্যন বক্সতো দি দিম মই লোকেশ্যন বাৰু। আৰু যদি ভাল লাগে মোৰ তালৈ আহি যাব, টেটু কৰিব আহি যাব। চ' লগ পাইছোঁ এটা নতুন ভিডিঅ'ত, বেলেগ এটা ভিডিঅ'ত। চ' আজিলৈ বাই বাই।